জানো আমাৰ ঘৰতো গৈছিল মোৰ জন্মদিনত গৈছিল তো হঠাৎ কালি মই শিৱসাগৰত থাকোঁতে খবৰটো পালোঁ এটা ৰহস্যজনক মৃত্যু তো বহুত বেছি বেয়া লাগিছে ইমান কালে পোনপ্ৰথমতো তেখেতৰ আত্মাই শান্তি লাভ কৰক আৰু কিয় মৰিছে কেনেকুৱাকে কি হ'ল ভালকে যাতে তদন্ত হয় আৰু যাতে ভালকে চিৰিয়াছলি কথাটো লয় কাৰণ আমাৰ ঘৰতো গৈছিল আৰু ভাল বহুত ফলোৱাৰ্ছ আছে আৰু ভাল ৰাইডাৰ আছিলে তো ইনভেষ্টিগেশ্যন হওক আৰু যাতে এনেকুৱা কেছ আৰু কিয় নহওক আৰু এইটোৱে এজন ইউটিউবাৰ বা আজি বহুত ইউটিউবাৰ আছে তো পিয়লিনা তাইক মই জানো আমাৰ ঘৰতো গৈছিল মোৰ জন্মদিনত গৈছিল তো হঠাৎ কালি মই শিৱসাগৰত থাকোঁতে খবৰটো পালোঁ এটা ৰহস্যজনক মৃত্যু তো বহুত বেছি বেয়া লাগিছে ইমান কালে পোনপ্ৰথমতো তেখেতৰ আত্মাই শান্তি লাভ কৰক আৰু কিয় মৰিছে কেনেকুৱাকে কি হ'ল ভালকে যাতে তদন্ত হয় আৰু যাতে ভালকে চিৰিয়াছলি কথাটো লয় কাৰণ আমাৰ ঘৰতো গৈছিল আৰু ভাল বহুত ফলোৱাৰ্ছ আছে আৰু ভাল ৰাইডাৰ আছিলে তো ইনভেষ্টিগেশ্যন হওক আৰু যাতে এনেকুৱা কেছ আৰু কিয় নহওক আৰু এইটোৱে এজন ইউটিউবাৰ